हावराघाटनि पदुमपुखुरि जौसिन गेजेरारि फरायसालियाव खोमसि फोथायनाय, गाज्रि आखु आरो गोग्गो समाज दानायनि सायाव सांग्रांथियारि मेल जालाङो। कार्बि आंलं जिल्लानि हावराघाट ब्लक आर्यभट्ट साइन्स सेन्टारनि बानजायनाय आरो आसाम सोरखारनि साइन्स एन्ड टेक्न'लजि आरो क्लाइमेट चेन्ज बिफाननि मददजों हावराघाटनि पदुमपुखुरि जौसिन गेजेरारि फरायसालियाव 5थि खेब खोमसि फोथायनाय, गाज्रि आखु आरो गोग्गो समाज दानाय बायदि बिथिंनि सायाव सांग्रांथियारि मेल जालाङो। बे सांग्रांथियारि मेलजों लोगोसे गोनोखोआरि बिथिंनि सायावबो सांग्रांथियारि हाबाफारि लानाय जायो। सानसेनि हाबाफारिजों खुंनाय सांग्रांथियारि बे मेलखौ पदुमपुखुरि जौसिन गेजेरारि फरायसालिनि गोरायुं नबनीत कुमार मिश्रआ मासि लानानै सामलायदोंमोन। बे मेलाव जर'खा आलासि महरै पदुमपुखुरि जौसिन गेजेरारि फरायसालिनि गागि फोरोंगिरि फारियै दिलीप दैमारी, हलिराम बसुमतारी, अतुल चन्द्र खाख्लारि, हावराघाट नोगोर हिनजावसा गोजौ फरायसालिनि गागि फोरोंगिरि कृष्ण राजबंशी आरो आर्यभट्ट बिगियान मिरुनि भबानन्द खाख्लारि, पबित्र दैमारी मोना बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारिजों सोमोन्दो लाखिनानै सावगारि आखिनाय बादायलायनाय हाबाफारि लानाय जायो आरो देरहागिरिफोरनो बान्था राननाय जायो। मख'नो गोनां बाथ्रादि सांग्रांथियारि हाबाफारिखौ थांनाय 26 अक्ट'बरनिफ्राय थाद'नाय गैयाजासे हावराघाट नोगोरनि हिनजावसा गोजौ फरायसालि, बेलगुरि जौसिन गेजेरारि फरायसालि, अक'केरें जौसिन फरायसालि, काजेसरा गेजेर फरायसालिफोराव खुंनाया जाफुंसारै जाबोदों। বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিসৰৰ সহযোগত আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ডই আজি হাওৰাঘাট খণ্ডৰ অধীনস্থ পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে আমি এখন সজাগতা সভা আয়োজন কৰিছোঁ। আৰু এই সভাত আমি এই পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলে ইয়াত উপস্থিত থাকি আজি সমূহ কাৰ্যসূচী সফল ৰূপায়ণ কৰাত তেখেতসকলে সহায় কৰিছে। ইতিমধ্যে আমি যোৱা 26 অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ডই হাওৰাঘাট খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে আমি এনেধৰণৰ সজাগতা সভা আয়োজন কৰি আহিছোঁ। বিগত সময়ছোৱাত আমি হাওৰাঘাটৰ লগতে নিকটৱৰ্তী অক্ৰেং হায়াৰ ছেকেণ্ডেৰী স্কুল লগতে বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো এনেধৰণৰ অনুষ্ঠান আমি কৰি আহিছোঁ। আৰু সেই অনুষ্ঠানবিলাকত আমি জনসাধাৰণৰ যিটো সহায় সহযোগিতা আমি যথেষ্ট পাইছোঁ। আৰু তেখেতসকলে এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগ্ৰহী কৰি তুলিব পৰা যায় সেই সম্পৰ্কে বিভিন্নজন বক্তাই বিভিন্ন ধৰণৰ ভাষণ আগবঢ়াইছে। আজি আমি এই পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই সম্পৰ্কে যিখিনি সজাগতা সভা আমি আয়োজন কৰিছিলোঁ, এই সভাত বিদ্যালয়ৰ কেইবাগৰাকী জ্যেষ্ঠ শিক্ষকে তেখেতসকলৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে বিভিন্ন ধৰণৰ ভাষণ তেওঁলোকে আগবঢ়ায়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে এই অন্ধবিশ্বাস দূৰীকৰণৰ বাবে সজাগতা আনিবলৈ সক্ষম হৈছে। আৰু লগতে ইয়াৰ জৰিয়তে এটা আমি কাৰ্যসূচী লৈছিলোঁ যে এই অন্ধবিশ্বাসৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এলানি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আৰু এই প্ৰত্যেকটো চিত্ৰাংকন প্ৰতিযোগিতাত আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা প্ৰথম, দ্বিতীয়, তৃতীয় হিচাপে নিৰ্বাচন কৰাৰ বাহিৰেও আমি কেইবাটাও নিচুকনি বঁটা তেওঁলোকক দিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আগ্ৰহেৰে এই সমগ্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ যি কাৰ্যসূচী সফল ৰূপায়ণ কৰা তেখেতসকলে যথেষ্ট কেন্দ্ৰ হাওৰাঘাট খণ্ডই এই সজাগতা অভিযানৰ লগতে সমান্তৰালকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমি দেখিলোঁ আজি পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ ভিতৰুৱা অঞ্চল হাওৰাঘাটৰ ভিতৰতে। আৰু সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই অন্ধবিশ্বাস সম্পৰ্কে তেওঁলোকে যিখিনি ছবি আঁকে, তেওঁৰ মনত সৃষ্টি হোৱা অন্ধবিশ্বাস দূৰীকৰণৰ বাবে যিখিনি তেওঁলোকে ভাহি আহিছে চকুত, সেই সকলোবিলাক কথা তেওঁলোকে চিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিব সক্ষম হৈছে। আমি চিত্ৰাংকনসমূহ চাই যথেষ্ট আপ্লুত হৈছোঁ যে কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলেও এনে সুন্দৰ এটা ছবি আঁকি পেলাই আমাক দিব পৰাটো ডাঙৰ কথা। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ চিত্ৰৰ জৰিয়তে তেওঁলোকে এই গোটেই ঘটনাটো যে প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছে তাৰ বাবে আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকে আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত আমি প্ৰেৰণা হিচাপে তেওঁলোকক আমি বঁটা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। এই সজাগতা সভা আমি প্ৰত্যেক বছৰে কৰা হয়। আমি কেতিয়াবা ৰাইজমেল হিচাপে কৰা হয়। দুৰ্গম অঞ্চলত আমি সাধাৰণতে আমি গাঁও বা তেনেকুৱা যিখিনি সৰু সৰু মফচলীয়া চহৰ আছে তাত জনসাধাৰণক সজাগ কৰি তুলিবৰ কাৰণে আমি এনেকুৱা সজাগতা সভা পাতোঁ। কিন্তু এই বছৰ আমাক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে আমাক ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এনেকুৱা সজাগতা অনুষ্ঠান এটা হয় তাৰ বাবে আমি বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি চিত্ৰাংকনৰ জৰিয়তে লগতে আমাৰ নিৰ্দিষ্ট বক্তাসকলক আমন্ত্ৰণ কৰি আনি যে সেই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে বুজাই দিবৰ কাৰণে আমি কেইবাগৰাকী নিৰ্দিষ্ট বক্তালৈ আমন্ত্ৰণ জনাইছোঁ। আমি এই সজাগতা সভাত যে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে উপস্থিত থকা আমাৰ সাধাৰণ ৰাইজ তথা শিক্ষক শিক্ষয়িত্ৰীসকলক আমি অনুষ্ঠানৰ জৰিয়তে সম্পদ দৰ্শনৰ
মানুহৰ যিটো অন্ধবিশ্বাস বশৱৰ্তী হৈ যে আমি বেজালী বা কবিৰাজৰ ওচৰত গৈ পেলাই আমি চিকিৎসা প্ৰদান কৰিব পাৰোঁ, সেই সম্পৰ্কে যে আমি চিকিৎসা প্ৰদান কৰি পেলাই সম্পদ দংশনক আমি যে ৰোধ কৰিব পাৰোঁ, সেই সম্পৰ্কে আমি আজি এই সভাত বিশদভাৱে বক্তাসকলে তেখেতসকলক বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে আমি ডাইনী হত্যা আৰু বিভিন্ন ধৰণৰ যিখিনি অপসংস্কৃতি তেওঁলোকে বিশ্বাস কৰি আছে, সেই দূৰীকৰণৰ বাবেও আজি আমি আমাৰ নিৰ্দিষ্ট বক্তাসকলে যথেষ্ট ভাষণ আগবঢ়াই সকলোকে এই সম্পৰ্কে সজাগ কৰিবলৈ সক্ষম হৈছে।